वेलकम बैक टू माई चैनल हिमांशु बैश्य ब्लॉग गाइस माने एटा भिडिओ मैं भिडिओ एडिटिंगत बनाइसिलुए एटु नेक्स्ट माने जिनटु एपत मैं भिडिओ एडिट करूँ हेतुत माने नतुन अपडेट आइसे तो एटु नेक्स्ट भिडिओ हबो। तो गाइस मोर सब्सक्राइबार देखिसे 114 কৰি দিলে আপোনালোকে পুৰা আশীৰ্বাদত তো আৰু বাঢ়াই থাকক বাঢ়ি যাব লাগে মানে 1K হ'ব লাগে মাত্ৰ 1K। তো গাইস বলক ভিডিওটো আৰম্ভ। তো গাইস মই মোবাইলটো খুলি লৈছোঁ চাব পাৰে এতিয়া ডাইৰেক্ট মোর এডিটারটোত যাওঁ। এইটো নতুন আপডেট আহিছে চাওক ওপেন হয় মানে অলপমান বেলেগ টাইপ দেখায় আগতটোৰ দৰে নহয়। চাওক গাইস বহুত বেলেগ আপডেট আহিছে চাওক এইবিলাক মোৰ কিমান ভিডিও বনাইছোঁ চাওক না এটি আছে গাইস। তো গাইস ইয়াত ক্ৰিয়েটত গৈ নিউ প্ৰজেক্টত আছে তাত ক্লিক কৰিব কৰাৰ পাছত এনেকৈ বহুত ভিডিও চিডিও আহি থাকিব। তো গাইস গৈ ভিডিও ল'ব আৰু কিবা তো লৈ লওঁ মই ভিডিও কৰি আছোঁ। তো গাইস মোৰ পহু আৰু ভাতৰ যিটো পৰিয়াল আছে সেইটোৰে এটা ভিডিও বনাওঁ তাৰ কাৰণে এটা ইন্ট্ৰো লৈ লওঁ আগতে কাৰণ মোৰতো সেই নাই না। তো কি ইন্ট্ৰো এটা ল'লোঁ তাৰ পাছত এইটো ল'লোঁ আৰু গাইস কি লওঁ এইটো আৰু এইটো তাহত গাইস লাষ্ট ইন্ট্ৰো এটা লওঁ দুটাকে দেখিছে তো গাইস ভিডিও 2 মিনিট 26 সেকেন্ড। তো গাইস লো এনেকৈ ইন্ট্ৰো সব তো গাইস চাওক এনেকৈ গৈ আছে বুঢ়া ভিডিও যাই থাকিব। তো গাইস এনেকৈ এটি ভিডিও বেলেগ দিয়া গ'লে এটি ডিলিট কৰি দিম ইয়াত এটা বেলেগ সোমাই দিওঁ। বাপৰে এইটো ইমান কাটিব লাগিব ভবাই নাছিলোঁ। বেলেগ ভিডিও আহি আছে গাইস চাওক না তাহলে এইটো এনেকৈ এটা চাই যাওঁ ক'ত কি আছে। তো গাইস মোৰ এনেকৈ ভিডিও ষ্টাৰ্ট হৈ গ'ল যোৱাৰ পাছত প্ৰথমে এইটো টেলেণ্ট দেখিছে না নাই চৰাই কেনেকৈ আছে। তো গাইস ইয়াতে গানো লগাই দিব পাৰে তো গান গাইস অনলাইন মিউজিকো লগাব পাৰে বা লোকেল মানে নিজৰ মিউজিকো লগাব পাৰে। অনলাইন আৰু লোকেলত মানে সেই পৰে কপিৰাইট পৰে গাইস। তো মইতো ইউটিউবত নেদাওঁ না এনে বনাই আছোঁ তো কিবা লগাই দিওঁ গান নাহে মিউজিক অনলাইনতে ল'ব লাগিব নেট অন কৰি লওঁ নেট অন হওঁ। তো গাইস ভ্লগত গ'লোঁ ভ্লগত গৈতো চালোঁ বাপৰে ইমান শ্ল' মো মিউজিক ঐ ট্ৰেইনিং sweet coffee তো গাইস এইটো আনি লওক তো লগাই দিলে ইয়াৰ পৰা কলৈকে চাওক তোমাতে নেটটো বন্ধ কৰিলে अब ना हल दे
তো চাওঁ গাইজ ক'লৈকে যায়। তো গাইজ ইয়ালৈকে আহিলে আৰু লাগিব। তো গাইজ দিলোঁ ইয়ালৈকে। তো গাইজ এইটো চাউণ্ড টাউন দিব পাৰে। তাহাঁত যিটো ইয়াত এনেকৈ বেলেগ এটা ভিডিঅ' ক্লিপ আহি যায় এই জেগাখিনি এনেকৈ বহুত সেই থাকে লগাওঁতে। গাইজ চাওক মই এইটোৱে দি দিলোঁ অলপমান। তো গাইজ ইয়াত টিপি এপ্লাই অলপ দি দিলোঁ, চবতে হৈ গ'ল। চাওক গাইজ তাহাঁত এইটো মানে আপোনালোকে গুচাব নোৱাৰে বহুতে। চাওক এইটোত মানে যেতিয়ালৈকে আপোনালোকৰ এপটো আপডেট অহা নাই তেতিয়ালৈকে গুচাব নোৱাৰে। এতিয়া এপটো যদি আপডেট আহিছে বা নতুনকৈ ডাউনলোড কৰিছে, ডেছক্ৰিপশ্যনত মই লিংক দি থৈছোঁ, ডাউনলোড কৰি ল'ব। তো এইটো ৱাৰ্ডমাৰ্ক আকৌ 1 মিনিট ল'ব। তো 1 মিনিটটো যাওক, দেখাই আছোঁ। তো গাইজ 1 মিনিটটো যোৱাৰ পাছত এনেকৈ দেখাব ৰিমুভ ৱাৰ্ডমাৰ্ক ফৰ 1 টাইম। তো অ'কেটো টিপি দিলোঁ। চাওক গাইজ ৱাৰ্ডমাৰ্ক নোহোৱা হৈ গ'ল। দেখিছে? এতিয়া যদি ইফেক্টত যাওঁ বহুত বেলেগ বেলেগ ইফেক্ট আহিব, এইবিলাক মোৰ ডাউনলোড নাই। কেইটামান আছে নে নাই? আৰু তলত গ'লে ইণ্ট্ৰ আছে, এইটো খুলিছোঁ মই, এইটো খোলা নাই। তো এইটো লাষ্ট ইণ্ট্ৰ হয়, আউট্ৰ মানে। মোৰ এইটো লোৱা আছে আজিতো নালাগে। চাওঁ ৰ'ব গাইজ কেনে দেখায়। ইয়াত নেকি? নালগে ইন্ট্ৰ চিন্ট্ৰ, ডিলিট কৰি দিওঁ গাইজ। ইন্ট্ৰ নালাগে, ইন্ট্ৰ নালাগে। এইটো গাইজ ভিডিঅ'টো গৈ যিটো মানে সেই কৰিছিলোঁ সেইটো আহিছেনে চাওঁ। তো গাইজ চাওক আহিছে। তো গাইজ এনেকৈ এইবিলাক লগাব পাৰে, কিন্তু মই নলগাওঁ। আৰু গাইজ যিসকলে গেমিং ভিডিঅ' বনায় এইটোত এডিট কৰিব পাৰে। এনেকৈ ভিডিঅ'টো আছে নহয়, তাৰপিছত গৈ ইয়াত অভাৰলি ইয়াত ক্লিক কৰিব, তলত অপশ্যন থাকিব, তাৰপিছত ওপৰত যিকোনো এটা মানে টিপি দিলে, দিয়াৰ পাছত এইটো কাষত থৈ দিয়াৰ পিছত আৰু এটা ল'ব পাৰে। ধৰক এইটোৱে ল'লোঁ, লোৱাৰ পাছত এইটো এনেকৈ থ'লোঁ। এই চাওক গাইজ এনেকৈ চলি থাকিব। চাওক গাইজ ইয়াত ফিল্টাৰো আছে। আৰু এডিটত গ'লে গাইজ এইটো কি ভালকৈ তাহত গাইজ ইয়াত স্পীডো কৰিব পাৰে। গাইজ এতিয়া নকৰোঁ স্পীড। ভলিউমো ইয়াত বেছি লাগিব, তো ইয়াৰ ভলিউমটো বঢ়াই দিওঁ। তো গাইজ হৈ গ'ল। এতিয়া গাইজ মাত্ৰ ভিডিঅ'টো ডাইৰেক্ট গৈ 720 নাংগে 480 আৰু 25ত
ডাউনলোড কৰি দিলোঁ আৰু এনেকৈ এডভাৰটাইজো আহি গ'ল। গাইছ আজিৰ ভিডিঅ'টোত মানে দেখিলেই কেনেকৈ এডিট কৰে, কেনেকৈ ৱাৰ্টমাৰ্কটো গুচাই চব দেখাই দিলোঁ, কেনেকৈ গেমিং ভিডিঅ' এডিট কৰিব চব মানে এইটো এপত পাৰিয়ে যাব। তাহত ডেছক্ৰিপশ্যনত এপটোৰ লিংক দিয়া আছে, যাই ডাউনলোড কৰি লওক আৰু মোৰ পটাপট 120 কৰি দিয়ক। এতিয়া 140 হৈ আছে আৰু 6টা লাগে, পটাপট কৰি দিয়ক। আজিৰ ভিডিঅ'টো ইমানেই, লগ পাইছোঁ নেক্সট ভিডিঅ'ত। গুড বাই।